লৈছো চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ দশম শ্ৰেণী উত্তীৰ্ণ হলেও আপুনি লাভ কৰিব পাৰিব চাকৰি যেহেতু ডাক বিভাগত ইতিমধ্যে হাজাৰ হাজাৰটা পদ খালী হৈছে গতিকে আপুনি আবেদন কৰিব পাৰিব আৰু আবেদন কৰি আপুনি লাভ কৰিব পাৰিব চাকৰি যেহেতু হাজাৰ হাজাৰ পোষ্ট খালী হৈছে আৰু এয়া দশম উত্তীৰ্ণও আবেদন কৰিব পাৰিব এই মুহূৰ্তত লৈছো সবিশেষ তথ্য বহু দশম উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী চিন্তিত হৈ পৰে যে চাকৰিৰ বাবে আবেদন কৰিব পাৰিম নে নাই এয়া ভাল খবৰ সুবৰ্ণ সুযোগ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দশম উত্তীৰ্ণৰ বাবেও আহিছে সোণালী সুযোগ গতিকে আপুনি যদি দশম উত্তীৰ্ণ হয় তেন্তেও আপোনাৰ এই সুযোগ আপুনি ল'ব পাৰিব ইতিমধ্যে ডাক বিভাগত ওলাইছে ৪৪,২২৮টা পদ ওলাইছে হাজাৰ হাজাৰ পদ ওলাইছে আৰু একেলগে মুকলি কৰা হৈছে ৪৪,২২৮টা পদ একেলগে মুকলি কৰা হৈছে এয়া নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতি ভাল খবৰ ন্যূনতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণৰ পৰাই আবেদন কৰিব পাৰিব ১৫ জুলাইৰ পৰা ৫ আগষ্টৰ ভিতৰত কৰিব লাগিব আবেদন গতিকে ১৫ জুলাইৰ পৰা আপুনি মনত ৰাখক ১৫ জুলাই যেহেতু কালিৰ পৰা আৰম্ভ হৈছে আৰু অনলাইন যোগে এই চাকৰিৰ বাবে কৰিব লাগিব আবেদন যেহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে বহুত যুৱক যুৱতীয়ে কিন্তু আবেদন কৰিছে গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এই চাকৰি গতিকে সুবৰ্ণ সুযোগ আপুনিও গ্ৰহণ কৰক দশম শ্ৰেণীত ৫০% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকলে গতিকে আপুনিও যদি দশম শ্ৰেণী উত্তীৰ্ণ আপোনাৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ আগষ্ট গতিকে কালিৰ পৰা আৰম্ভ হৈছে ৫ আগষ্ট অন্তিম তাৰিখ আপুনি মনত ৰাখক তাৰিখটো যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীসকল প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ পৰা ৪০ বছৰ ভিতৰত হ'ব লাগিব আপোনাৰ যদি বয়স ১৮ পৰা ৪০ বছৰ ভিতৰত হয় তেন্তে সুবৰ্ণ সুযোগ আপুনিও ল'ব পাৰিব সংৰক্ষিত শ্ৰেণীৰ বাবে প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা আজিৰে পৰা আৰম্ভ যেটো কালিৰ পৰা ১৫ তাৰিখৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া গতিকে আপুনিও আবেদন কৰক অধিক তথ্য জানিবৰ বাবে indiapost.gov.in ৱেবছাইটত আপুনি চাব পাৰিব অধিক তথ্যৰ বাবে এই ৱেবছাইটটো আপুনি চাওক যেহেতু হাজাৰ হাজাৰ পদ খালী হৈছে ৪৪,০০০তকৈ অধিক পদ খালী হৈছে গতিকে এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব সুবৰ্ণ সুযোগ আহি পৰিছে দশম শ্ৰেণী উত্তীৰ্ণও আবেদন কৰিব পাৰিব গতিকে আপুনি যদি দশম শ্ৰেণী উত্তীৰ্ণ হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰিব ইতিমধ্যে কমেণ্টত জনাইছে মেট্ৰিক ফেইল হ'লে হ'বনে বুলি সুধিছে মেট্ৰিক ফেইল হ'লে নহ'ব দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব মেট্ৰিক পাছ হ'ব লাগিব মেট্ৰিক পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব ইয়াৰ লগতে আপোনাৰ বয়স যদি ১৮ পৰা ৪০ বছৰ ভিতৰত হয় ১৮ পৰা ৪০ বছৰ ভিতৰত সকলো লোকে আবেদন কৰিব পাৰিব প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ পৰা ৪০ বছৰ গতিকে আপোনাৰ বয়স যদি ১৮ পাৰ হৈ গৈছে বা ১৮ ১৯ হ'লেও আপুনি আবেদন কৰিব পাৰিব ১৮ বছৰ হ'লেও আপুনি আবেদন কৰিব পাৰিব কিন্তু যদি আপোনাৰ বয়স ১৭ বছৰ হৈছে তেন্তে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব আৰু কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ১৫ জুলাইৰ পৰা আৰম্ভ হৈছে ৫ আগষ্টলৈকে গতিকে ১৫ জুলাইৰ পৰা কিন্তু বহুত যুৱক যুৱতীয়ে আবেদন কৰিছে কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে কালিৰ পৰাই দেখিবলৈ পোৱা গৈছে বহুত যুৱক যুৱতীয়ে আবেদন কৰিছে আৰু ৪৪,২২৮টা পদ যথেষ্ট পদ ওলাইছে একেলগে মুকলি কৰা হৈছে ৪৪,২২৮টা পদ গতিকে ন্যূনতম যিহেতু শিক্ষাগত অৰ্হতা কেৱল দশম উত্তীৰ্ণ গতিকে এয়া সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব আপোনাৰ বাবে আহি পৰিছে সুবৰ্ণ সুযোগ এই সুযোগ আপুনিও গ্ৰহণ কৰক এই সময়ৰ সুযোগ আপুনিও লওক কেৱল ১৮ বছৰ হ'লেহে আবেদন কৰিব পাৰিব ১৭ বছৰ হ'লে আবেদন কৰিব নোৱাৰিব কিয়নো ন্যূনতম বয়স ১৮ পৰা ৪০ বছৰ ভিতৰত হ'ব লাগিব আৰু দশম শ্ৰেণীত আপুনি ৫০% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ আপুনি 50% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব 56 হ'লেও আপুনি পাৰিব আবেদন কৰিবলৈ 50% হ'লে আপুনি আবেদন কৰিব পাৰিব যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা আপুনি উত্তীৰ্ণ হ'ব লাগিব আৰু সংৰক্ষিত শ্ৰেণীৰ বাবে প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমাও ৰেহাই পাব যদি সংৰক্ষিত শ্ৰেণীৰ হয় আৰু যিহেতু কালিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ১৫ জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে আপুনিও আবেদন কৰিব পাৰিব যদি আপুনি চাকৰি প্ৰত্যাশী হয় চাকৰিৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে আৰু আপুনি গ্ৰেজুৱেট হ'লেও আবেদন কৰিব পাৰিব 56 হ'লেও আপুনি আবেদন কৰিব পাৰিব পাৰ্চেণ্টেজ বা ১৭ বছৰ হ'লেহে আপুনি আবেদন কৰিব নোৱাৰিব আপোনাৰ যদি বয়স ১৮ বছৰ হয় তেন্তে আপুনি আবেদন কৰিব পাৰিব মেট্ৰিক ফেইল হ'লে নোৱাৰিব আপুনি মেট্ৰিকত উত্তীৰ্ণ হ'ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব ডাক বিভাগৰ বাবে যেহেতু হাজাৰ হাজাৰটা পদ খালী হৈছে ৪৪,২২৮টা পদ যথেষ্ট পদ খালী হৈছে গতিকে এই পদসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি মেট্ৰিক উত্তীৰ্ণ অৰ্থাৎ দশম শ্ৰেণীলৈ যদি দশম শ্ৰেণী উত্তীৰ্ণ হ'ল তেন্তে আপুনি আবেদন কৰিব পাৰিব গ্ৰেজুৱেট হ'লেও আপুনি আবেদন কৰিব পাৰিব কেৱল দশম শ্ৰেণী উত্তীৰ্ণ হ'লে আপুনি আবেদন কৰিব পাৰিব গতিকে বহুত দশম শ্ৰেণী উত্তীৰ্ণ যুৱক যুৱতীয়ে ভাবে যে
চাকৰি নোলাব, কেনেদৰে তেওঁলোকে আবেদন কৰিব, দশম শ্ৰেণী উত্তীৰ্ণ হৈ জানো চাকৰি লাভ কৰিব পাৰিব, এনে বহু যুৱক যুৱতীয়ে ভাবে। গতিকে সেইসকল যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে যে দশম শ্ৰেণী উত্তীৰ্ণ হ'লে আপুনি লাভ কৰিব পাৰিব চৰকাৰী চাকৰি। ইতিমধ্যে ডাক বিভাগত হাজাৰ হাজাৰটা পদ খালী হৈছে, যিহেতু 44,228টা পদ, যথেষ্ট পদ খালী হৈছে আৰু এইসমূহ পদৰ বাবে আপুনি আবেদন কৰিব পাৰিব। কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, indiapost.gov.in indiapost.gov.in আপুনি ৱেবছাইটটো লিখি থওক। এই ৱেবছাইটটোতে আপুনি আবেদন কৰিব লাগিব। পুনৰবাৰ কৈছোঁ ৱেবছাইটটোৰ নাম, গতিকে ৱেবছাইটটো আপুনি লিখি থওক অথবা আপুনিও নিউজটো শ্বেয়াৰ কৰি থওক, যাতে আপুনি যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ সময়ত যাতে আপুনি লিংকটো পাই যায় কোনটো ৱেবছাইটত আপুনি আবেদন কৰিব লাগিব, সেই ৱেবছাইটটোৰ নামটো যাতে আপুনি অতি সহজে লাভ কৰিব পাৰে, তাৰ বাবে আপুনি নিউজটো শ্বেয়াৰো কৰি থ'ব পাৰে অথবা আপুনি লিখিও ল'ব পাৰে ৱেবছাইটটোৰ নাম indianpost.gov.in। এই ৱেবছাইটটোত যাব লাগিব, গৈ আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত আপোনাৰ প্ৰপত্ৰসমূহ বিচাৰিব, সেই নথি পত্ৰসমূহ আপুনি ছাবমিট কৰিব লাগিব, অন্তৰ্ভুক্ত কৰিব লাগিব সেই বিশেষ ৱেবছাইটটোত গৈ। গতিকে আপুনি যদি দশম শ্ৰেণী উত্তীৰ্ণ হয়, আপোনাৰো চৰকাৰী চাকৰি এটা কৰিবৰ বাবে আপোনাৰ মন আছে, আপুনি চাকৰি প্ৰত্যাশী হয়, তেন্তে আপোনাৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে। যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'লে আপুনি আবেদন কৰিব পাৰিব আৰু ডাক বিভাগত যথেষ্ট পদ খালী হৈছে, 44,228টা পদ। গতিকে যথেষ্ট পদ খালী হৈছে, এই পদসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব। ইতিমধ্যে বহু যুৱক যুৱতীয়ে কিন্তু আবেদন কৰিছে, যিহেতু দশম শ্ৰেণী উত্তীৰ্ণই আবেদন কৰিব পাৰিব। গতিকে কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, কালিৰ পৰা হোৱা আবেদন প্ৰক্ৰিয়াত কিন্তু বহু যুৱক যুৱতীয়ে আবেদন কৰিছে। গতিকে আপোনাৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে, লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। গতিকে আপোনাৰ ঘৰতো যদি এনে চাকৰি প্ৰত্যাশী কোনো যুৱক যুৱতী আছে, তেওঁলোকৰ লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ সন্তানো যদি দশম শ্ৰেণীলৈ উত্তীৰ্ণ হ'ল, তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব পাৰিব, বা এনে কোনো লোক আছে যাৰ 40 বছৰ হোৱা নাই, সেইসকলৰ লগতো আপুনি শ্বেয়াৰ কৰিব পাৰিব, যিহেতু 40 বছৰলৈকে আবেদন কৰিব পাৰিব। 18 পৰা 40 বছৰ বয়স হ'লে আপুনি আবেদন কৰিব পাৰিব। গতিকে এয়া অতি ভাল খবৰ, সুবৰ্ণ সুযোগ চাকৰি প্ৰত্যাশীসকলৰ বাবে। চাকৰি এটাৰ চিন্তাত যদি দীৰ্ঘদিনৰ পৰা আপুনিও আছিল, তেন্তে আপোনাৰ বাবেও এয়া ভাল খবৰ, অতি সহজে লাভ কৰিব পাৰিব। যিহেতু যথেষ্ট পদ খালী হৈছে, 44,000টা পদ খালী হৈছে, তেন্তে আপুনি চিন্তা কৰক কিমান পদ খালী হৈছে। আৰু শিক্ষাগত অৰ্হতা কেৱল দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব। গতিকে দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই যিহেতু হ'ব, ইতিমধ্যে কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, বহু যুৱক যুৱতীয়ে কিন্তু কালিৰ পৰা আবেদন কৰিছে। 15 জুলাইৰ পৰা যিহেতু 5 আগষ্টলৈকে আছে সময়সীমা, গতিকে আপুনি 5 আগষ্টলৈ কৰিবলৈ কিন্তু থৈ নিদিব, কাৰণ 5 আগষ্টলৈ যদি আপুনি কৰিবলৈ থৈ দিয়ে, তেন্তে কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে, ছাৰ্ভাৰ ডাউন হ'ব পাৰে বা যিকোনো ধৰণৰ আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি শেষলৈ বা লাষ্ট ডেটলৈ কৰিবলৈ, আপুনি শেষৰ সময়খিনিলৈ কৰিবলৈ আপুনি থৈ নিদিব, আপুনি শীঘ্ৰেই কৰক, আপুনি আজিয়ে কৰিব পাৰিব। ইতিমধ্যে বহুত যুৱক যুৱতীয়ে কৰিছে। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব নাপায়, HSC উত্তীৰ্ণ হ'লেও পাৰিব, HSLC উত্তীৰ্ণ হ'লেও পাৰিব। ন্যূনতম শিক্ষাগত অৰ্হতাহে হৈছে দশম শ্ৰেণী উত্তীৰ্ণ। আপুনি যদি দশম শ্ৰেণীত উত্তীৰ্ণ বা আপুনি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়, তেন্তেও আপুনি আবেদন কৰিব পাৰিব। এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে। কেৱল ন্যূনতম শিক্ষাগত অৰ্হতাহে হৈছে দশম শ্ৰেণী উত্তীৰ্ণ। আপুনি যদি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে, তেন্তেও আপুনি আবেদন কৰিব পাৰিব। এয়া সুবৰ্ণ সুযোগ চাকৰি প্ৰত্যাশীসকলৰ বাবে আহি পৰিছে। গতিকে আপুনি আজিয়ে কৰক। 5 আগষ্ট যিহেতু অন্তিম তাৰিখ হৈছে আবেদন দাখিলৰ, 5 আগষ্ট। গতিকে আপুনি সেই শেষৰ সময়খিনিলৈ কৰিবলৈ থৈ নিদিব, 5 আগষ্টলৈ আপুনি কৰিবলৈ থৈ নিদিব, তাৰ আগতে আপুনি কৰিবলৈ চেষ্টা কৰক, যিহেতু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে শেষৰ সময়খিনিলৈ। গতিকে আপুনি কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, কালিৰ পৰা যথেষ্ট যুৱক যুৱতীয়ে, বহু যুৱক যুৱতীয়ে কিন্তু আবেদন কৰিছে চাকৰিৰ বাবে। গতিকে সকলোৱে চাকৰি এটাৰ চিন্তাত থাকে, চাকৰি এটা কৰিব লাগিব বুলি ভাবে। আপুনিও এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰক, সময়ৰ সদব্যৱহাৰ কৰক, আপুনিও সুযোগ গ্ৰহণ কৰি আবেদন কৰক। ইতিমধ্যে বহু যুৱক যুৱতীয়ে কালিৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভই হৈছে, 5 আগষ্টলৈকে আছে, গতিকে কালিৰ পৰা বহু যুৱক যুৱতীয়ে আবেদন কৰিছে। আপুনিও আবেদন কৰক এই চাকৰিৰ বাবে। দশম শ্ৰেণী উত্তীৰ্ণ হ'লে যিহেতু ডাক বিভাগত হাজাৰ হাজাৰটা পদ খালী হৈছে, দশম শ্ৰেণী উত্তীৰ্ণ হ'লে আপুনি লাভ কৰিব পাৰিব চাকৰি। 44,228টা পদ একেলগে খালী হৈছে, তেন্তে আপুনি চিন্তা কৰক কিমান বেছি পদ খালী হৈছে। আচলতে বৃহৎ এটা বুলি ক'ব লাগিব, বহুত পদ খালী হৈছে। গতিকে এই পদসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব। এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে, সময়ৰ সদব্যৱহাৰ আপুনিও কৰিব পাৰিব। যিহেতু 15 জুলাই অৰ্থাৎ কালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, কিন্তু কালিৰ পৰাই যথেষ্ট যুৱক যুৱতীয়ে কিন্তু আবেদন কৰিছে। কালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে কিন্তু বহু যুৱক যুৱতীয়ে আবেদন কৰিছে ডাক বিভাগৰ বাবে। গতিকে আপুনিও আবেদন কৰিব পাৰিব, আপুনিও সময়ৰ সদব্যৱহাৰ কৰিব পাৰিব, আবেদন কৰক। আপুনিও যদি আপুনি দশম
দশম শ্ৰেণীলৈ উত্তীৰ্ণ হ'ল তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে আৰু এয়া সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা গতিকে আপোনাৰ 18 পৰা যদি 40 বছৰ ভিতৰত আপোনাৰ বয়স হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আপোনাৰ বয়সটো আপুনি জানি লওক প্ৰথমে আৰু indiapost.gov.in আপুনি ৱেবছাইট জৰিয়তে আপুনি অধিক তথ্যও পাব পাৰিব আপুনি যদি ভাবিছে যে আৰু অধিক তথ্য আপুনি জানিব বিচাৰিছে ডাক বিভাগৰ সন্দৰ্ভত বা ডাক বিভাগৰ চাকৰি সন্দৰ্ভত তেন্তে আপুনি এই ৱেবছাইটটোলৈ যাওক আপুনি এই ৱেবছাইটটোত যাওক আৰু ৱেবছাইটটোত যোৱাৰ পিছতে আপুনি অধিক তথ্য লাভ কৰিব পাৰিব এয়া আপোনাৰ বাবে সুবৰ্ণ সুযোগ আহি পৰিছে 5 আগষ্ট হৈছে শেষ সীমা 5 আগষ্টৰ আগতে আপুনি আবেদন কৰিব লাগিব আৰু আপুনি শেষৰ সময়খিনিলৈ আবেদন কৰিবলৈ থৈ নিদিব কাৰণ শেষৰ সময়খিনি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে শেষৰ সময়খিনিত কৰিবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে থৈ নিদিব কালিৰ পৰাই যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কালিৰ পৰাই বহু যুৱক যুৱতীয়ে কালিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে বহু যুৱক যুৱতীয়ে আবেদন কৰিছে ডাক বিভাগৰ বাবে আৰু যথেষ্ট সংখ্যক পদ আছে 44,228টা পদ আপুনি তেন্তে চিন্তা কৰক কিমান পোষ্ট খালী হৈছে আৰু একেলগে খালী হৈছে 44,228টা পদ গতিকে এই পদসমূহৰ বাবে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আপোনাকো চৰকাৰী চাকৰি এটা লাগে শীঘ্ৰে আপুনি আবেদন কৰক আপুনি আজিয়ে আবেদন কৰিব পাৰে যদি আপোনাৰ বয়স 18 পৰা 40 বছৰ ভিতৰত হৈছে আৰু আপুনি যদি দশম শ্ৰেণী উত্তীৰ্ণ সকলেহে কিন্তু আবেদন কৰিব পাৰিব গতিকে আপুনি ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে দশম শ্ৰেণী উত্তীৰ্ণ গতিকে আপুনি যদি দ্বাদশো উত্তীৰ্ণ হৈছে তেও আপুনি আবেদন কৰিব পাৰিব কেৱল ন্যূনতম শিক্ষাগত অৰ্হতাহে হৈছে দশম শ্ৰেণী উত্তীৰ্ণ গতিকে দশম শ্ৰেণী উত্তীৰ্ণৰ বাবেও এয়া সোণালী সুযোগ আহিছে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ পৰে যে দশম শ্ৰেণীলৈহে উত্তীৰ্ণ হ'লো এতিয়া চাকৰি পাম নে নাপাম বুলি চিন্তিত হৈ পৰে চাকৰিৰ বাবে আবেদন কৰিব পাৰিম নে নোৱাৰিম বুলি চিন্তিত হৈ পৰে গতিকে এয়া সকলোৰে বাবে ভাল খবৰ বিশেষকৈ দশম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ সময়ৰ সদ্ব্যৱহাৰ আপুনিও কৰিব পাৰিব যিহেতু হাজাৰটা পদ খালী হৈছে 44,228টা পদ খালী হৈছে আৰু এই পদসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব যেহেতু কালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী আবেদন কৰিছে কালিৰ দিনটোতে যথেষ্ট যুৱক যুৱতী আবেদন কৰিছে গতিকে চাকৰিৰ প্ৰত্যাশী যদি আপুনিও হয় আপোনাকো চাকৰি এটা দৰকাৰ হৈছে প্ৰয়োজন হৈছে তেন্তে আপুনি শীঘ্ৰে আবেদন কৰক 18 পৰা যদি 40 বছৰ ভিতৰত আপোনাৰ বয়স হয় আপুনি আবেদন কৰক যেহেতু 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব কালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে কালিৰ পৰা বহুত যুৱক যুৱতী আবেদন কৰিছে আৰু 5 আগষ্টলৈকে আছে আবেদন সময়সীমা গতিকে 5 আগষ্ট আগতেই আপুনি আবেদন কৰিবলৈ চেষ্টা কৰক